আমি বজাৰ কৰি আহিলোঁ বেটি আৰু মই বহুত গৰম দেখাব নোৱাৰিলোঁ এতিয়া আমি গৈ আছোঁ এতিয়া আমি ঘৰ পাই গ'লোহি বেটি আৰু মই গৈছিলোঁ আৰু এই বেটা কি উৎপাত পুৰা কান্দি আছে আৰু আমনি কৰি আছে দেউতাকৰ লগত থৈ গ'লোঁ বেটিৰ কাৰণে আনিব গৈছিলোঁ ব্লাউজ ব্লেক কালাৰ সিহঁতৰ আছে স্কুলত ড্ৰামাৰ প্ৰগ্ৰেম সেইটো কাৰণে আৰু লগত তাই পিন্ধিবৰ কাৰণে ল'লোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে মোৰ ভাল লাগিলে পিছত ময়ো ইউজ কৰিব পাৰিম সেইটো কাৰণে মিলাই মেলি একেবাৰে লৈ আহিছোঁ আৰু কেনেকুৱা লাগিলে জনাবা আৰু এই ফুট ল'লোঁ তাই কাৰণে আৰু স্কুলত মাৰি যাবৰ কাৰণে এই ৰিবন আৰু লগত এটা বস্তু ল'লোঁ ৰিমুভাৰ এইটো ভাল হয় সকলোৱে ইউজ কৰিব পাৰিব আৰু ইয়েৰিং ল'লোঁ মোৰ কাৰণে কেনেকুৱা লাগিছে জনাব কমেণ্টত আৰু এয়া খাবৰ কাৰণে বিস্কুট আৰু মিক্সাৰ আৰু আমুল কুল চিপ খাইছা আৰু কি আনি দিলোঁ তোমাক আৰু কি আনি দিলোঁ আৰু এইটো দেখে এইটো ফিনিছ দিয়া আৰু কোনে আনিলে এইটো কোনে আনিলেনো কোনে আনিলে মাই ন মায়ে মৰম কৰে ন বুটুটো আমাৰ দাদা আৰু চিকেন অলপ লৈ আহিছিলোঁ সেই তাকে বনাব লৈছোঁ আৰু এতিয়া এইখিনি মছলাবিলাক আদা নহৰুবিলাক দি মেলি ধুনীয়াকৈ সানি থৈছোঁ তেল গৰম হৈ আছে মই বনাই আছোঁ মাংসখিনি অলপ ফ্ৰাই কৰি লওঁ পানীটো যাতে মিলাই তেল ওলোৱালৈকে মই এনেকৈ ভাজি লওঁ আৰু লগত বিলাহী কাটি থৈছোঁ কেপচিকাম মই এনেকৈ খাই ভাল লাগে সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব মই বনাই আছোঁ আৰু আপোনালোকে চাই থাকক পানীটো শুকাইছে আৰু আৰু এতিয়া আমি দি দিম বিলাহী আৰু কেপচিকাম
এতিয়া ভাত কৰি মুচিব লাগিব ভাতখন লগাই দিম এয়া মোৰ মাংস ৰেডি হৈ গ'ল বেছি মছলা ইউজ কৰা নাই আমি মছলা ইমান নাখাওঁ সেইকাৰণে ৰেডি হৈ গ'ল এনেকৈ খাই মোক বহুত ভাল লাগে সেইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভাল লাগিলে কমেণ্ট কৰিব এতিয়া বাই বাই